Morning, dear Zala Vistal member. মই আজি আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমি যেটো জালা বিস্তাৰ পৰা ইহা এপটো পাওঁ এই এপটো আমি কেনেকৈ ডাউনলোড কৰিম বা ক'ৰ পৰা কৰিম আসলতে আমাৰ যিসকল গুৰু আছে বা সিনিয়ৰ ছাৰসকল আছে সেইসকলে কয় যে প্লে ষ্ট'ৰৰ পৰা যদি আমি ইহা ডাউনলোড কৰোঁ তেতিয়াহ'লে আমাৰ আইডি কেইটা হেক হ'ব পাৰে যদি হেক হয় তেতিয়া পৰৱৰ্তী আমাৰ যেটো ক্ৰিপ্টো আছে কয়েন আছে এইবিলাক আমি নাপাব পাৰোঁ তো আসলতে আমি প্ৰথমতে যাব লাগিব যেটো আমাৰ গুগল আছে তো গুগলত যাব গুগলত যোৱাৰ লগে লগে ইয়াতে ক্লিক কৰিব আপুনি সার্চ কৰিব www.iha দুটা ই দুটা h আৰু তিনিটা a তেতে ক্লিক কৰিব ইয়াতে চাইছে 2 নম্বৰটো মোৰ আহি গৈছে এটো আহি গৈছে এটা চাইছে না তো এটোত আপুনি ক্লিক কৰক তো ইয়াত আহিছে অলৰেডি চাইছে এইখিনি আহিছে তো আপুনি ইয়াতে ক্লিক কৰিব যেটো ওপৰত বটন আছে এইখিনি আপুনি ক্লিক কৰিব হা তো মই ক্লিক কৰিলো তো ক্লিক কৰাৰ লগে লগে অলপ ওয়েটিং দেখাব সো আপুনি ওয়েটিংত থাকিব এটা মোৰ আইডি পাসওয়ার্ড দিব লাগে মই এটা ৰিয়েল এটা আহিছিল তো ৰিয়েল এটো ইয়াতে দিছে 0.01 আছে ইয়াতে চাইছে আপুনি 0.9 আছে আৰু 29টা হৈছে সো ইতে মই লগ আউট কৰিম ইয়াতে লগ আউট কৰিম এটা আইডি পাসওয়ার্ড বিচাৰিব যাৰ যাৰ যি আইডি পাসওয়ার্ড আছে দি লব মই এটো ওয়াহিদুল বুলি এটা অপচন আছে মই তেখেতৰ আইডি পাসওয়ার্ডটো দিছো তো ইয়াতে চাইছে আপুনি তেখেতৰ 15টা এড আহিছে তো ইতে যা তেখেতৰ 15টা এড আহিছে এডখিনি চোৱাৰ লগে লগে আপুনি আপোনাৰ নিজৰ আইডি পাসওয়ার্ড দিৱাৰ লগে লগে আপোনাৰ এড আহি যাব তো আমি আসলতে এপটো ডাউনলোড কৰিম কৰ পৰা হেতুহে আমাৰ লাগে তো আপুনি ইয়াতে যাব এইটো যে আপুনি 3 ডট চাইছে এই 3 ডট আপুনি ক্লিক কৰিব ওকে মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে ইয়াতে যেটো আপোনাৰ এটো আছে এডেড টু হোম স্ক্রিন এটোত ক্লিক কৰিব ওকে এইখিনিত ইয়াতে ক্লিক কৰিব তো মই কৰিলো কৰাৰ লগে লগে আপোনাৰ এড দেখাইছে নহয় ইয়াতে ক্লিক কৰিব ওকে মই ক্লিক কৰিলে এটো চাওক তো মোৰ কি হৈ গৈছে ইহা যেটো এপস এটো ডাউনলোড তো আপুনি ইয়াতে মিনিমাইজ কৰিব আপোনাৰ নিজৰ যেটো মাজৰ গ্ৰীন বটনটো এটোত ক্লিক কৰক অৰ্থাৎ মিনিমাইজ কৰিছো মই মিনিমাইজ কৰাৰ লগে লগে আপুনি চাব পাৰে আপোনাৰ এপটো ক'ত আহিছে তো মই চাই আছো মোৰ এপটো আহা নাই আহিছে তো চাব এইটো মোৰ কেইটা আহিছে দুটা এপ আহিছে আগতে এটা আছিল মই এটা ভিডিও বনাবলৈ এটা ডাউনলোড কৰিছো এইটো মোৰ দুটা এপ আহিছে হয়নে তো দুটা নালাগে যিকোনো এটা হলে হ'ব তো এতিয়া আপুনি তাতে এই এপটোত গৈ আকৌ ক্লিক কৰিব ওকে অলপ ওয়েটিং দেখাব এই আপুনি মই যেটো আইডি পাসওয়ার্ড দিছিলো ওয়াহিদুল বুলি তো সেই পাসওয়ার্ডটো মোৰ আহি গৈছে হয়নে তো আপোনালোকে নিজে নিজে কৰিব যদি বিচাৰিছে যে আৰু এটা আমাৰ এপ আছে যা লাইফষ্টাইল বুলি কয় তো হেতু যদি আপুনি বিচাৰিছে আকৌ আপুনি নিজৰ যেটো গুগল আছে গুগলত যাব তো গুগলত যোৱাৰ লগে লগে এটা আপুনি সার্চ কৰিব এটা সার্চ কৰিব লাইফষ্টাইল JAALIFET যা লাইফষ্টাইল তো এটা আছে তলত যেটো দেখাইছে আপোনাক যা লাইফষ্টাইল লগইন সৰি এক মিনিট এটো লগইন যেটো দেখাইছে এটোত ক্লিক কৰিব ওকে তো মই ক্লিক কৰিলো কি দেখাইছে এটা লগইন বুলি অপশনটো আহিছে তো আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰক তো আজি যেটো নিউজ লেটাৰ আহিবলগীয়া কথা আছিল তো এই নিউজ লেটাৰটো আহিছে তো মই নিউজ লেটাৰটোৰ বিষয়ে ভিডিও এটা বনাম সো আই হ্যাভ ৰিড দ্য মেসেজ কৰিলো যেটো মোৰ হয় মোৰ আইডিটো হয় তো এটো মোৰ ইনকামটো আছে আপোনাৰ এটো চাইছি এক মিনিট মোৰ ইনকামটো এটো যেটো পটেনশিয়াল ইনকাম 51360 আৰু মোৰ এটো যেটো শেয়ার আছে এই শেয়ারটো মোৰ এখিনি ওকে তো এইটো যে আকৌ সেম বটনটোত ক্লিক কৰিব 3 ডট বুলি কয় এইটো যে 3 ডট আছে এই 3 ডট ক্লিক কৰিব তো মই ক্লিক কৰিলো তো আকৌ আপুনি কৰিব সৰি
থ্ৰী ডটত ক্লিক কৰিলোঁ এতিয়া আপুনি আকৌ এডেডটো যেটো হোম স্ক্ৰীন আছে এইটোত কৰিব কৰিছে এতিয়া আপুনি কৰিব লাগিব যেনেকৈ ইহাতো কৈছিলোঁ তেনেকৈ জাল আবিষ্কাৰ কৰি এইটো যেটো আমাৰ এড আছে এই এডত ক্লিক কৰিব ওকে মই কৰিলোঁ হৈ গৈছে এতিয়া মিনিমাইজ কৰক অৰ্থাৎ যেটো আপোনাৰ বটনত আছে মিনিমাইজ বুলি কয় মাজত দিব তো দিয়াৰ লগে লগে এতিয়া চাওক আপুনি আপোনাৰ আহিছে না নাই এই মোৰ আগতে এটা আছিল এতিয়া আৰু এটা আছে এটো আছে এতিয়া নতুন কৰিলোঁ এই দুটা নতুন কৰিলোঁ মোৰ আগত এই দুটা আগত আছিল এতিয়া মই এই দুটা কৰিলোঁ ওকে তো এইখিনি কেনেকৈ এপছ কেইটা ডাউনলোড কৰিব লাগে তো এপ কৰি ডাউনলোড কৰি আপুনি নিজে নিজে আইডি পাছৱৰ্ড দিব এইখিনিয়ে আছিল ভিডিঅ'